নমস্কাৰ বন্ধুসকল, অসম CSC গাইডৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি PM কিষাণ বেনিফিচিয়াৰী লিষ্ট লৈ এটা ডাঙৰ আপডেট লৈ আহিছোঁ। যদি আপুনি PM কিষাণ বেনিফিচিয়াৰী হয় বা আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে বা PM কিষাণ এপ্লাই কৰিছে, তেন্তে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। কাৰণ আজি মই দেখুৱাম নতুন বেনিফিচিয়াৰী লিষ্ট কেনেকৈ চেক কৰিব, আপোনাৰ নাম লিষ্টত আছে নে নাই, ইনষ্টলমেণ্ট পোৱাৰ আগতে কি কি ভেৰিফাই কৰিব লাগিব, KYC আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত আপডেট লৈ আহিম। বন্ধুসকল, বহু কৃষকে আমাক প্ৰশ্ন কৰি আছিলে যে আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল, কিন্তু PM কিষাণৰ টকা কেতিয়া সোমাব। বন্ধুসকল, প্ৰথমে আপোনালোকে বেনিফিচিয়াৰী লিষ্টটো চেক কৰিব লাগিব, ঠিক আছে। তাৰপিছত বেনিফিচিয়াৰী লিষ্টটো চেক কৰিব লাগিব, আৰু যদি আপোনাৰ নাম বেনিফিচিয়াৰী লিষ্টত নাথাকে তেনেহ'লে ইনষ্টলমেণ্ট আপুনি নাপাব, অৰ্থাৎ PM কিষাণৰ টকাটো আপুনি নাপাব। বন্ধুসকল, জানো আহক PM কিষাণৰ বেনিফিচিয়াৰী লিষ্টটো আজি কেনেদৰে চেক কৰিব আপুনি, ঠিক আছে। বন্ধুসকল, আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত খুলি লওক pmkishan.gov.in। বন্ধুসকল, এই ৱেবছাইটটোৰ লিংকটো মই মোৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনটো দি দিম, আপোনালোকে তাত গৈ কিনেও ডাইৰেক্টলি এক্সেছ কৰিব পাৰিব, ঠিক আছে। তো pmkishan.gov.in ৱেবছাইটটো খোলাৰ লগে লগে বন্ধুসকল আপোনালোকৰ এনেকৈ এটা ৱেবছাইট আহি যাব, ঠিক আছে। ৱেবছাইটটো অহাৰ লগে লগে অলপ তললৈ স্ক্ৰল কৰি দিব। স্ক্ৰল কৰি দিওঁতে এটা অপশ্যন পাব, এইটো হৈ গ'ল বেনিফিচিয়াৰী লিষ্ট। বন্ধুসকল, এই বেনিফিচিয়াৰী লিষ্ট অপশ্যনটো দেখিছেনে? এই অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে প্ৰথমতে আপোনালোকৰ ষ্টেট আহিব। ষ্টেট আপোনালোকে আছাম চিলেক্ট কৰক। ডিষ্ট্ৰিক্টৰ আপোনাৰ যিকোনো এটা ডিষ্ট্ৰিক্ট, ছাপ'জ ধৰি লওক আপোনালোকৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট, ঠিক আছে। ছাব ডিষ্ট্ৰিক্ট ধৰি লওক ছাপ'জ তেজপুৰ, ঠিক আছে। ইয়াত ধৰক আপোনাৰ তেজপুৰত ইমান গাঁও আছে, ধৰক আলিচিঙা গাঁও, ঠিক আছে। ইয়াত আপোনালোকে গেট ৰিপৰ্ট কৰি দিয়াৰ লগে লগে ইয়াতে আপোনালোকৰ যিখিনি এপ্ৰুভ বেনিফিচিয়াৰী হয়, ঠিক আছে, এপ্ৰুভ বেনিফিচিয়াৰীখন গাঁও ৱাইজত আপোনালোকৰ সন্মুখত আহি যাব, ঠিক আছে। তো ইয়াতে আপোনালোকে চাব পাৰে আপোনালোকৰ PM কিষাণ এপ্লাই যিটো কৰিছিলে বা PM কিষাণ বেনিফিচিয়াৰীসকল যিসকল আছিলে বা বহুদিন ধৰি PM কিষাণ পোৱা নাই, তেওঁলোকে ইয়াতে আপোনালোকৰ নিজৰ আইডিটো চেক কৰি চাব পাৰে যে আপোনালোকৰ নামটো PM কিষাণৰ লিষ্টখনত অন্তৰ্ভুক্ত হৈ আছে নে নাই। বন্ধুসকল, একদম চিম্পুল হয়। যদি এইটো কৰিবলৈ আপোনালোকৰ প্ৰব্লেম হয় তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰি দিব, মই আপোনালোকৰ নামটো চেক কৰি কিনে জনাই দিম কমেণ্টত যে আপোনালোকৰ নামটো আছেনে নাই, ঠিক আছে। বন্ধুসকল, এটা কথা গুৰুত্বপূৰ্ণ কথাটো মন কৰিব যে যদি আপোনালোকৰ নামটো এই বেনিফিচিয়াৰী লিষ্টখনত নাথাকে তেনেহ'লে আপোনালোকে কিন্তু PM কিষাণৰ টকা নাপায়। হয়তো আপোনালোকৰ KYC পেণ্ডিং থাকিব পাৰে, হয়তো আধাৰ মিছমেচ থাকিব পাৰে, বা ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ পেণ্ডিং থাকিব পাৰে। বন্ধুসকল, এতিয়া চৰকাৰে KYC এটা খুব গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে, আৰু আপোনালোকে সেই KYCটো অনতিপলমে আপোনালোকৰ নিকটতম CSC চেণ্টাৰত গৈ কিনে কৰি লওক, নহ'লে আপোনালোকৰ PM কিষাণ ইনষ্টলমেণ্টটো হোল্ড হৈ থাকিব পাৰে, ঠিক আছে। বন্ধুসকল, আন এটা গুৰুত্বপূৰ্ণ কথা, আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা কৃষকসকলে নিজৰ ৰেজিষ্ট্ৰেশ্যন ষ্টেটাছটো এবাৰ চেক কৰি থাকিব। তো বন্ধুসকল, যিসকল আমাৰ ফাৰ্মাৰে আমাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেওঁলোকে নিজৰ ষ্টেটাছটো চেক কৰি থাকিব। আপোনালোকক যদি ষ্টেটাছটো কেনেদৰে চেক কৰিব তাৰ বিষয়ে যদি এটা ভিডিঅ' লাগে তলত কমেণ্ট কৰি দিব, মই অন্য এটা ভিডিঅ' আপোনালোকক বনাই দিম ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যিসকলে কৰিছিল তেওঁলোকে কেনেদৰে চেক কৰিব পাৰে। কাৰণ বহুতখিনি আমাৰ কৃষকে যদিও ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে, কিন্তু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো ভেৰিফিকেশ্যন ষ্টেজত বা পেণ্ডিং ষ্টেজত আছে, ঠিক আছে। যদি ভেৰিফিকেশ্যন কমপ্লিট নহয় তেন্তে PM কিষাণৰ বেনিফিট পোৱাত দিলে হ'ব পাৰে। বন্ধুসকল, ইয়ালৈকে বুজি পাইছে? তেনে আজিৰ ভিডিঅ'টো বন্ধুসকল ইমানেই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ ভিডিঅ' মই প্ৰত্যেক দিনে দি ৰাখোঁ। PM কিষাণ, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, CSC গভৰ্ণমেণ্ট স্কিমৰ লেটেষ্ট আপডেট এই চেনেলটোত আপোনালোকে নিয়মিতভাৱে পাই থাকিব। আৰু বন্ধুসকল, কমেণ্টত জনাব আপোনাৰ নাম বেনিফিচিয়াৰী লিষ্টত আছে নে নাই। ধন্যবাদ বন্ধুসকল।